বশিষ্ঠ মৈদাম সাৰ্বজনীন দুৰ্গা মন্দিৰত আৰু এই দুৰ্গা মন্দিৰতো বৰ্তমান মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰিছে বিভিন্ন প্ৰকাৰৰ দুৰ্গা পূজা মূৰ্তি সজোৱা কামত। আৰু বৰ্তমান এই যি পৰিৱেশ এই পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ। আমাৰ মাজত এজন কৰ্মকৰ্তা উপস্থিত আছে, এজন শিল্পী উপস্থিত আছে, তেওঁৰ লগত আমি কথা পাতিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী অৰুণ পাল। অৰুণ পাল, আপোনাৰ ঘৰ? মোৰ ঘৰ ৰঙিয়াৰ আগত তুলসীবাৰী। এইটো এই যে মূৰ্তি নিৰ্মাণ কৰা কাৰ্য এইটো কিমান দিনৰ পৰা চলি আছে? এইটো মই আজি প্ৰায় 35-40 বছৰে মানে 35 বছৰ হ'ল মোৰ বয়স। এই বছৰৰ এই যে পূজা, এই দুৰ্গা পূজা আহি আছে আৰু কিছুদিন পিছতে দুৰ্গা পূজা আহিব। ইতিমধ্যে নৱৰাত্ৰি আৰম্ভ হৈ গ'ল আৰু এই যে মূৰ্তিসমূহ বনোৱাত আপোনালোকৰ কিমান দিন সময় লাগে? এইটো মোটামুটি লাগে, আমি যিটো কাম আৰম্ভ কৰিছোঁ হয়, এইটো এইবাৰ মোটামুটি 6 মাহ মানে হ'ল। 6 মাহ। 6 মাহৰ পৰা একো খালি এইটো দুৰ্গা পূজা নহয়, মনসা পূজা বনাওঁ, বিশ্বকৰ্মা বনাওঁ, দুৰ্গা বনালোঁ, এতিয়া আকৌ লক্ষী পূজা কালী পূজা এইকেইটা বনাব লাগিব। কিমান মূৰ্তি আপোনালোকে বনায়? ইয়াত কিমান মূৰ্তি আছে বৰ্তমান? ইয়াতে ধৰক দুৰ্গা আমাৰ ইয়াতে সৰু আছে কেইটা আৰু এনেকৈ লৈ মোটামুটি 14জনমান আছে। মূৰ্তিসমূহ ক'লৈ যাব? মূৰ্তিসমূহ ক'ত যাব? এই যে মূৰ্তিবিলাক বনাই আছে এই মূৰ্তিসমূহ ক'ত যাব? ক'ত মানে আপোনালোকে ক'ত পঠাব? ক'ৰ পৰা আহিব? এইবিলাক ধৰক আমাৰ ইয়াত যিবিলাক মূৰ্তি বনাইছোঁ, হয় ফাৰ্ষ্ট এটা যাব ৰঙিয়াৰ আগত ধাৰকুচি, হয় তাৰপিছত আমাৰ গুৱাহাটীৰ ভিতৰত ইয়াতে চাৰ্ভে চন্দননগৰৰ আছে এটা, তাৰপিছত কুন্তিৰ লগত চাৰিআলিত আছে এটা, তাৰ আমাৰ নতুন বজাৰৰ আছে এটা, গণেশ নগৰৰ আছে, ইয়াত এনেকৈ ইন্দিৰা নগৰৰ আছে, আৰ্মি হস্পিটেলৰ আছে, এনেকৈ জৱাহৰনগৰ কন্যাধৰৰ আছে, এনেকৈ মিলাই লৈ যাব। এনেকৈ লালমাটিৰ আছে, এনেকৈ আছে। মানে মুঠ কিমানখন পূজাৰ মূৰ্তি ইয়াত আছে? ইয়াতে আমাৰ ইয়াতে আছে 14খন মূৰ্তি। 14খন পূজাৰ মূৰ্তি আপোনালোকৰ ইয়াত বনাইছে। আৰু এই বৰ্তমান মূৰ্তিসমূহৰ দাম কেনেকুৱা? ধৰক এই সৰু মূৰ্তিবিলাকৰ দাম কেনেকুৱা আৰু এই ডাঙৰ এইটো আমি মূৰ্তি দেখা পাইছোঁ এইখন পূজাৰে হ'ব এইটো, এই বৰ্তমান কেনেকুৱা হৈছে? এনে ধৰক এতিয়া আমি এটা মূৰ্তি বনালে যিমান পইচা পাব লাগে সিমান পইচা নাপাওঁ, তথাপি ধৰক দুৰ্গা মূৰ্তি এনে 15,000, 20,000, 25,000 এনেকৈ দিয়ে। এই ডাঙৰ যিটো আপোনাৰ এই আগত মূৰ্তি আপোনালোকে দেখা পাইছে, এই মূৰ্তিটো মোটামুটি আমি পাব লাগে 80,000, 70,000 বা 60,000 ইমানৰ ভিতৰত। ধৰক আমি বনাওঁ এই হিচাপে আমি অলপ কমতে বনাই দিওঁ, 40,000, 45,000 মান, 45,000 মান দিয়ে। আৰু এতিয়া আমি ধৰক পইচাৰ লাগে আমি বাজি নাথাকোঁ। ধৰক আমি ইয়াতে কমিটিৰ লগত মিলি আৰু কমিটিও আমাক বহুত সহায় কৰিছে। কমিটিৰ যিবিলাক আছে ছেক্ৰেটাৰী প্ৰেচিডেণ্ট ৰাইজৰ যিমান কেইজন মানুহ আছে চবে আমাক বিৰাট সহায় কৰি আছে আজি 30 বছৰমানৰ পৰাই। কিন্তু সেইকাৰণে আমি ৰাইজৰ লগত মিলি জুলি আছোঁ। পইচা দিলেও আমি হেৰি নকৰোঁ, নিদিলে আমি একো নকৰোঁ চাই, তথাপিও ৰাইজে মিলি আমাক যিখিনি দিয়ে সেইখিনি। এই যে মাটিটো এই মন্দিৰৰ বা পূজা ভাগৰ এই যে মাটিটো দুৰ্গা পূজা বিশেষ কিছুমান স্থানৰ পৰা অনা হয়, আপোনালোকৰ ক'ৰ পৰা আনে? এতিয়া ধৰক আমাৰ এই কামৰ মাটি য'তে ত'তে মাটি দি নহয়, আমি এতিয়া বৰ্তমান মাটি আনো আপোনাৰ এই পানীখাইটিৰ পৰা। পানীখাইটিৰ পৰা আনো মাটিটো। আমাৰ পইচা বহুত লয় কেৰিং চাৰ্জ। আচ্ছা ললেও মাটিটো অনাৰ পিছত আমি যেতিয়া ফাৰ্ষ্ট এই আপোনাৰ কামত ধৰাৰ আগত বহাগৰ 1 তাৰিখে আমি এটা বিশ্বকৰ্মা পূজা কৰোঁ। বিশ্বকৰ্মা পূজা কৰি আমি বিশ্বকৰ্মাৰ নাম লৈ, মা কালীৰ নাম লৈ বা দুৰ্গাৰ নাম লৈ আমি কামটো আৰম্ভ কৰোঁ। হয়, আৰু এই যে পূজাৰ ক্ষেত্ৰত কিছুমান বিশেষ নিয়ম থাকে, যেনেকুৱাকৈ চকুটো বেলেগ এদিন তেনেকুৱাকৈ স্থাপন কৰিব লাগে, তাৰ উপৰি চুলি বেলেগ এদিন, তেনেকুৱা কিছুমান নিয়ম আছে। এনেকৈ এইবিলাকৰ একো নিয়ম নাথাকে। ধৰক চকুদানটো যিটো চকুদানটো নিয়ম থাকে। চকুদানটো ধৰক এতিয়া আমি যেতিয়া বেলবৰণ ল'ব আমাৰ দুৰ্গা পূজায়, বেলবৰণৰ দিনা চকুদান হয়। কিছুমান চকুদান নকৰে, এনে আমি হেৰি কৰি দিওঁ, বেলবৰণৰ দিনা চকুটো দান কৰি দি যাব। যেতিয়া নেকি আমাৰ মূৰ্তিবিলাক ডেলিভাৰী হ'ব লৈ যাব, তেতিয়া আমি চকুবিলাক দান কৰি দিওঁ।